যিজন মানুহৰ পৰা আমি বেছি আশা কৰোঁ সেই মানুহজনেই যদি আমাক দুখী কৰে তেতিয়া গোটেই পৃথিৱীৰ পৰা ভৰসা উঠি যায়। এতিয়া আৰু বেয়া নালাগে তোমাৰ গুৰুত্বহীনতাত। তুমি তোমাৰ আপোন মানুহবোৰৰ লগত সুখী হোৱা। মই অকলেই ঠিকে আছোঁ। দায়িত্ব আছে, পালন কৰি আছোঁ। মনত দুখ আছে, তথাপিও হাঁহি আছোঁ। জীৱন লাগিলেই যেনেকুৱাই নহওক, মানুহে সুধিলেই কওঁ, ভালেই আছোঁ। মানুহ এজনক সম্পূৰ্ণভাৱে অধ্যয়ন নকৰিলে মানুহ চিনি পোৱা নাযায়। লগতে মানুহজনৰ আচল ৰূপ চৰিত্ৰ ধৰিব পৰা নাযায়। আপোন সেইজনেই যিয়ে তোমাৰ অভাৱ, দুখ কষ্ট, বেয়া গুণ, দুৰ্বলতাবোৰ জনাৰ পিছতো তোমাৰ লগত থাকে। ভাল লগাৰ পৰাই ভাল পোৱাৰ আৰম্ভ হয়। ভাল পোৱাবোৰ থাকি যায়, কিন্তু ভাল লগাখিনি আঁতৰি যায়। বিশ্বাস ভংগ কৰাটো মানুহৰ এটা চৰিত্ৰ। এওঁলোকে কেতিয়াও শুদ্ধ নহয়, মাথো দ্বিতীয়বাৰ ধৰা নপৰাৰ কৌশল ৰচনা কৰে। বাধ্যত পৰি নিজৰ ভাল লগাখিনি এৰি দায়িত্বৰ বোজা কান্ধত ওলমাই নীৰৱে ভাল নলগাবোৰ কৰি নিজৰ সপোনক নিজেই মহতিয়াই নিয়াৰ যন্ত্ৰণা সকলোৱে বুজিব নোৱাৰে। বিশ্বাস কৰাৰ শেষত যেতিয়া বিশেষ ভবা ব্যক্তিজনে কথা লুকুৱায়, মিছা মাতে আৰু এদিন সঁচাবোৰ জনা যায়, তেতিয়া নিৰ্ভৰতা অৱলম্বন কৰা হয়। মনৰ শান্তিবোৰে খুলি খুলি খাব লয়।